নমস্কাৰ গৃহিণী ক্ৰিয়েশ্যনৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটা মিঠা ৰেচিপি লৈ আহিছোঁ। ইনগ্ৰিডিয়েণ্টছখিনি চাই আপোনালোকে গমেই পাইছে চাগে আজি মই কি বনাম, ঠিকেই ভাবিছে। আজি মই কাপ কেক বনাব ওলাইছোঁ। এই ৰেচিপিটো খুবেই ইজি আৰু আপোনালোকে ঘৰতে ইয়াক প্ৰস্তুত কৰি নিজৰ ল'ৰা ছোৱালীক খুৱাব পাৰে। তেতিয়াহ'লে আহকচোন তাৰ বাবে মই কি সামগ্ৰী ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখুৱাওঁ। তাৰ বাবে মই লৈছোঁ 4টা কফি কাপ, আধা কাপ মই লৈছোঁ মেল্টেড বাটাৰ, আধা কাপ চেনিৰ গুড়ি লৈছোঁ, 1 কাপ ময়দা লৈছোঁ, 2টা কণী লৈছোঁ, বেকিং পাউডাৰ লৈছোঁ সৰু চামুচেৰে 1 চামুচ আৰু ড্ৰাই ফ্ৰুটছ অলপ লৈছোঁ, এইটো চাৰ্ভ কৰিবৰ কাৰণে লৈছোঁ। এতিয়া মই কেকৰ বেটাৰখিনি প্ৰস্তুত কৰি ল'ম। তাৰ বাবে মই কণী 2টা ভাঙি লওঁ। এতিয়া ইয়াত চেনি গুড়িখিনি দি মই 15 মিনিটৰ বাবে ফেটি লওঁ। 15 মিনিট হৈ গ'ল, ধুনীয়াকৈ ফেন উঠি আহিছে। এতিয়া ইয়াত মই মেল্টেড বাটাৰখিনি দি আকৌ 5 মিনিটৰ বাবে ফেটি লওঁ। পাঁচ মিনিট হৈ গ'ল, এতিয়া মই ময়দাখিনি আৰু বেকিং পাউডাৰখিনি দি আকৌ ভালদৰে মিলাই ল'ম। এয়া আমাৰ কেকৰ বেটাৰ তৈয়াৰ হৈ গ'ল। একেবাৰে পাৰফেক্ট হৈছে, ধুনীয়া ৰিবন এডালৰ দৰে হৈছে। এতিয়া মই কাপ কেইটাত আধা চামুচৰ সমান বাটাৰ সানি ল'ম, যাতে কেক কেইটা কাপত লাগি নধৰে আৰু উলিয়াবলৈ সুবিধা হয়। এতিয়া মই বাটাৰ সনা কাপ কেইটাত কেকৰ বেটাৰখিনি দি দিছোঁ। এয়া মই গোটেইকেইটা কাপতে ধুনীয়াকৈ বেটাৰখিনি দি দিলোঁ। এতিয়া কেক কেইটা বেক কৰোঁগৈ বলক। কেক কেইটা বেক কৰিবলৈ মই 10 মিনিটৰ বাবে কেৰাহীত নিমখখিনি গৰম হ'বলৈ দিছিলোঁ। আপোনালোকে নিমখৰ সলনি বালিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই কেকখিনি আধা ঘণ্টাৰ বাবে ঢাকনি এখনেৰে ঢাকি বেক হ'বলৈ দিম। এয়া 15 মিনিট হৈ গ'ল। আপোনালোকে জুইৰ ফ্লেমটো একেবাৰে ল' কৰি ল'ব। দেখিছেনে কেক কেইটা ধুনীয়াকৈ ফুলি উঠিছে। কেক কেইটা মই আৰু 15 মিনিটৰ বাবে বেক হ'বলৈ দিম। আধা ঘণ্টা হৈ গ'ল। কেক কেইটা মই অলপ সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিছিলোঁ। কেক কেইটা এতিয়া মই উলিয়াই ল'ম। কেক কেইটা ধুনীয়াকৈ সিজিছে। এয়া আমাৰ কেক খাবলৈ ৰেডি। কেক কেইটা খুবেই স্পঞ্জি হৈছে। এয়া চাওক, আৰু খাবলৈ খুবেই ভাল হ'ব। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। খুবেই ইজি ৰেচিপি হয়। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিল ভিডিঅ'টো লাইক আৰু নিজৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। মই এনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ' লৈ আহি থাকিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। অহাবাৰলৈ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিম।